নমস্কাৰ অসমবাসী ৰাইজ, আপোনালোক সকলোৱে বানপানীৰ খবৰ পাই আছে। মই শিৱসাগৰ জিলাৰ নাজিৰা মহকুমা আমাৰ মৌজা হয় ধোপাবৰ, তাৰ চন্তক চেতিয়া সন্দিকৈ গাঁৱৰ পৰা কৈছোঁ। আজি আমাৰ বানপানী হোৱা আজি 6 দিন হ'ল। দেওবাৰ দিনাই পানী সোমাইছিলে। এতিয়া 6 দিনৰ পিছত আমাৰ এয়া ঘৰৰ অৱস্থা আপোনালোকে চাব পাৰিব। এইবোৰ চোতালত পলস পৰিছে। ঘৰৰ ভিতৰৰ অৱস্থা দেখিছোঁ, এইবোৰ ফ্ৰিজ উটি আহিলে। এইবোৰ কিতাপৰ অৱস্থা। এইবোৰ কাৰ্ডৰ অৱস্থা, এইবোৰ ফ্ৰিজ চব উটি আহিলে, ভাঙি চিঙি শেষ। এইবোৰ বিভিন্ন ধৰণৰ কিতাপ হয়। ইয়াত CTET-ৰ কিতাপ আছে, এইবোৰ প্ৰেক্টিকেলৰ কপি, বিভিন্ন চব নষ্ট। এইবোৰ আমি আচলতে পানী ইমানেই সোনকালে সোমালে যে আমি একো বচাবলৈ সময় নাপালোঁ। আমি পিন্ধা কাপোৰ বচাবলৈও সময় নাপালোঁ। এনেকুৱা পৰিস্থিতি নাছিলে যে আমি পিন্ধা কাপোৰ বা কিবা বস্তু তুলি থৈ যাম বা লগত লৈ যাম, তাৰপিছত আমি ঘৰত গৈ উঠিম, তেনেকুৱা একো অৱস্থা নাছিলে। আমি অকল মানুহখিনি বাচিবলগীয়া হ'ল, আৰু ঘৰত যিহেতু বয়সস্থ মানুহ আছিলে তেওঁলোকক নিবলগীয়া হ'ল নিয়ে। সেইবোৰ চোফাৰ অৱস্থা, ঘৰৰ ভিতৰত এনেকুৱা অৱস্থা। ইমানটো পলস। মানুহৰ ধান চাউল যি আছিলে চব উটি গৈছে। এইবোৰ 6 দিনৰ পিছত অৱস্থা আছে। 6 দিনৰ পিছত বহুত বেছি শুকালে, যে শুকোৱাৰ পিছত ঘৰত এনেকৈ পলস আছে। আমি এতিয়া যথেষ্টখিনি চাফা কৰিবলৈ চেষ্টা কৰিছোঁ, যিটো হয়তো এমাহ 20 দিনলৈকে সম্ভৱ নহ'বই এইবোৰ ঘৰত সোমাই থকাটো বা চাফা কৰাটো। ঘৰত থকা চিলিণ্ডাৰ বা চাউল থকা ৰিং বল, চিনটেক্স, সেইবোৰ চব উটি গৈছে। বহুত দূৰৈত পোৱা গৈছে সেইবোৰ, আৰু কিছুমান এনেকুৱা জেগাত পাইছে য'ত ডেড বডি আছে, লগতে ধৰক আমাৰ যিবোৰ বস্তু হেৰাইছে বা উটি গৈছে তেনেকুৱা বস্তুবোৰ পোৱা হৈছে, যিবোৰ ব্যৱহাৰ কৰা সম্ভৱ নহয়। বহুত মানুহৰ মৃত্যু হৈছে, আপোনালোকে গম পাইছে, নিউজত পাই আছে। বহুত মানুহ ঢুকাইছে, সৰু সৰু ল'ৰা ছোৱালী ঢুকাইছে। কাৰোবাৰ সম্পূৰ্ণ ফেমিলিটোৱে নাইকিয়া হৈ গৈছে। এতিয়া আমাৰ এই বাউণ্ডেৰীবোৰ যেতিয়া চাফা কৰা হৈছে, তেতিয়া মৰা ছাগলী, গৰু, গাহৰি সেইবোৰ পোৱা গৈছে। আমাৰ গাঁৱৰ দৃশ্য হয়, পথাৰৰ দৃশ্য। ইয়াত এনেকুৱা পৰিস্থিতি হৈছে। এয়া আজি দেওবাৰে পানী হৈছিলে, আজি এতিয়া শুক্ৰবাৰ হ'লহি। আজি এনেকৈ অলপ ৰ'দ ওলাইছে, আৰু মানুহে নিজৰ নিজৰ কামবোৰ কৰিছে আৰু কাপোৰ কানি শুকুৱাই লৈছে। কিন্তু ঘৰত থকাৰ পৰিৱেশ নাই।
সেইটো অৱস্থাও নাই, আমি গড়তে থাকিব লাগিব। এইটো আমাৰ বাঁহগড়টো হয়, কিছু লোকে ৰাজগড় বুলিও কয়। এই গড়টোৰে গৈ পিনে চন্তক বিহুবৰ লাগিছে। আমি একদম গড়মূৰটো প্ৰথমৰ পৰা দেখাইছোঁ আৰু এইবোৰ বানপানীৰ পিছৰ দৃশ্য। ইয়াত মানুহবোৰ কেনেদৰে আছে, চবে তম্বু তৰি তৰি। মানে এই দৃশ্যটো যদি আপোনালোকে ওচৰৰ পৰা দেখে বহুতৰ চকু পানী ওলাব। ইয়াত কিছুমান এনেকুৱা ৰোগীয়া মানুহ আছে যিসকলে চেলাইন লৈ আছে আৰু তম্বুৰ তলত আছে, কঁপি কঁপি পৰি আছে তম্বুৰ তলত। তেনেকুৱা মানুহো ইয়াত দেখিবলৈ পোৱা গৈছে। এইটো চাইডে এতিয়াও পানী শুকোৱা নাই, পানী আছে। আকৌ নতুনকৈও পানী আহিছে বুলি শুনিছোঁ। দেখিছে ন, ইয়াতে এনেদৰে খোৱা মেলাৰ ব্যৱস্থা কৰা হৈছে। গৰু, ছাগলী, গাহৰি চব একেলগে মানুহ থাকিবলগীয়া হৈছে। আৰু মানে মানুহৰ ইমানেই অনিষ্ট হ'ল, মানে এইবোৰ দেখিছে না ঘৰৰ অৱস্থা। মানুহ কেনেদৰে থাকিবলগীয়া হৈছে আৰু ইমানেই বেছি অনিষ্ট হৈছে। আচলতে আপোনালোকে সকলোৱে জানেই, আমাৰ শিৱসাগৰ অঞ্চলৰ বা এইফালে যিখিনি মানুহ, তো ইয়াত কি ক'ম, সকলোৱে মানে কৃষি প্ৰধান হয়, চবেই খেতি কৰিয়ে ধৰক জীৱন নিৰ্বাহ কৰিছে। কাৰোবাৰ সৰু সুৰা চাকৰি আছে, তেনেদৰে চবে চলি আছে। বহুতৰ মানে ডাঙৰ ব্যৱসায় বা তেনেকুৱা একো কথা নাই ইয়াত। তো যিসকলে মানে জীৱনটো কষ্ট কৰি তেওঁলোকে যিখিনি যোগাৰ কৰিছিলে, দৈনন্দিন ব্যৱহাৰৰ যিখিনি বস্তু, সেই সকলোবোৰ নষ্ট হৈছে। আৰু মানুহৰ মানে ফ্ৰিজৰ পৰা আদি কৰি সকলো বস্তু নষ্ট হৈছে। গাড়ী উলিয়াব নোৱাৰিলে, তো বহুত গাড়ী নষ্ট হৈছে। তো পশুধনৰ কথা ক'বই নালাগে, গোটেই ঘৰৰ বাউণ্ডেৰীত মানে গৰু ছাগলী সেইবোৰ মৰি থকা ওলাইছে। তো বহুত জেগাত বিহুবৰ চন্তক এইবোৰ আপোনালোকে শুনিছে, বহুত জেগাত ডেড বডিও পোৱা গৈছে। তো মানুহৰ মৰা হয় এইবোৰ সকলোবোৰ পোৱা গৈছে। ইমান বেয়া পৰিস্থিতি। এতিয়া আৰু আমাৰ ভয় লাগিছে কি, এতিয়া পানী শুকাইছে এটা চাইডে, যে বানপানীৰ পিছৰ পৰিস্থিতি কি হ'ব। মানে ঘৰত সোমাবলৈ ইমান বেয়া অৱস্থা, চবফালে বেয়া গোন্ধ, লেতেৰা পৰিৱেশ। ইয়াৰ পিছত মানুহৰ অৱস্থা কি হ'ব। আমাৰ এটাই ভয় লাগিছে যে ইয়াৰ পিছত বেমাৰে কিবা মহামাৰীৰ ৰূপ ল'ব নেকি। আমি নিজকে বা বানপীড়িতসকলক আমি কেনেদৰে এতিয়া মানে বেমাৰৰ পৰা প্ৰটেকশ্যন দিম, তাৰ কাৰণেও এটা চিন্তাৰ বিষয় হৈছে। এতিয়া খোৱা পানীৰ খুব অভাৱ হৈছে। তো এতিয়া বাৰু প্ৰথম যি 3 দিন আছিলে বানপানী হোৱা, সেই 3 দিনত তেতিয়া মানে বেছিয়ে মানুহৰ খোৱা বোৱাৰ অভাৱ হৈছিলে। খোৱা পানীৰ বহুত বেছি অভাৱ আছিলে বা বেলেগ বস্তুৰ অভাৱ আছিলে। কিন্তু 3 দিনৰ পিছৰ পৰা আমি বিভিন্ন সাহাৰ্যবোৰ লাভ কৰিলোঁ। বহুত মানুহ আহিছে, বহুতে খোৱা পানীৰ যোগান ধৰিছে, চাউল দালি আদিৰ যোগান ধৰিছে। আমি সমগ্ৰ অসমবাসী ৰাইজক বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে আমাক ইমান বেছি সহায় আগবঢ়াইছে আৰু বহুত ঠাইৰ পৰা, অসমৰ বিভিন্ন ঠাইৰ পৰা, সমগ্ৰ অসমখনে আচলতে আহিছে আমাক সহায় কৰিবৰ কাৰণে। তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মানুহ যে মানুহৰ বাবে, আমি যে ভূপেন হাজৰিকাৰ দেশৰ মানুহ, আমি যে জুবিন গাৰ্গৰ দেশৰ মানুহ, সেই কথা অসমবাসী ৰাইজে বিশ্বৰ আগত প্ৰতিষ্ঠিত কৰি দেখুৱালে। অশেষ ধন্যবাদ।